হাই ফ্ৰেণ্ডছ, কেনেকুৱা ভালনে? আশা কৰোঁ আপোনালোক ভালে আছে। মই ধীৰাজ অসমলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোক আটাইকেইটা অনুৰোধ জনাইছোঁ, যদি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো দবাই দিব যাতে মোৰ কোনো নটিফিকেশ্যন মিছ নকৰে। মোৰ চেনেলত বিভিন্ন ধৰণৰ আপোনালোকে ভিডিঅ' পাই থাকিব, বিশেষকৈ ফিজিকেল ৰিলেটেড মই ভিডিঅ' দিওঁ। Ssc Gd, আছাম ৰাইফলছ, নতুবা আপোনালোকৰ আৰ্মি, নতুবা আপোনালোকৰ অসম পুলিচ, এনেধৰণৰ ফিজিকেল ৰিলেটেড বেছিকৈ ভিডিঅ' দিওঁ। কিন্তু আজি অকণমান ভিডিঅ'টো ব্যতিক্ৰম হ'ব। আজিৰ ভিডিঅ'টো যিহেতু Ssc Gdৰ আমাৰ বৰ্তমান ইণ্টাৰভিউ সমাগত ধৰি কেইদিনমান পিছত আৰম্ভ হৈ যাব, গতিকে Ssc Gdৰ থ্ৰুত যিসকলে ভৰ্তি হ'ব তেওঁলোকে হয়তো বিভিন্ন ফৌজত যাব পাৰে। এই ফৌজকেইটা হৈছে কি SSB, ITBP, BSF, CRPF, আছাম ৰাইফলছ, CISF, এনেধৰণৰ বিভিন্ন ফৌজত তেওঁলোকে যাব পাৰে। এতিয়া কথা হ'ল প্ৰত্যেকৰে চইচ বেলেগ বেলেগ হ'ব পাৰে, কিন্তু আমাৰ মনত এটা কুৱেশ্যন হয় যে চইচ বেলেগ বেলেগ হ'লে আমি কি কাৰণে সেইটো ফৌজত যাই আছোঁ। ধৰ SSBত যদি যাওঁ, মই SSBত কিয় ভাল পাওঁ সেইটো কথা অকণমান জানিবলৈ মন যায়, বা কিছুমানে জানে বা কিছুমানে নাজানে। নতুবা SSBত চেলাৰী কেনেকুৱা, নতুবা SSBত ছুটিৰ ফেচিলিটি কিবা, কেণ্টিন ফেচিলিটি কেনেকুৱা, ঠিক তেনেধৰণৰ এই কথাখিনি অকণমান জানিবলৈ মন যায়। গতিকে আমি যোৱাৰ আগতে যদি অকণমান জানি লওঁ তেনেহ'লে অকণমান ভাল হয়। গতিকে আমি আজি Ssc Gdৰ থ্ৰুত যিসকলে ভৰ্তি হ'ব তেওঁলোকৰ ফাৰ্ষ্ট প্ৰায়ৰিটি কি হ'ব লাগে, নতুবা তেওঁলোকে কোনটি ফৌজত যাবলৈ হয়তো মন থাকিব লাগে সেই বিষয়ে যে কথা পাতিম। নতুবা তেওঁলোকৰ চেলাৰী কোনটোত ভাল হ'ব, বা ক'ত ছুটিৰ ফেচিলিটি ভাল হ'ব, নতুবা ক'ত গ'লে তেওঁলোকে ঘৰৰ ওচৰত থাকিব পাৰিব, ঠিক তেনেধৰণৰ কথাখিনি মই আজি আলোচনা কৰিম। এতিয়া প্ৰথম কথা হ'ল যে আমি ফৌজত যদি যাব খোজোঁ তেনেহ'লে ঘৰৰ ওচৰত বা ঘৰখন অকণমান বাদ দি চলিব লাগিব। সেইটো কথা আপোনালোকে ফৌজতো যাম, আকৌ ঘৰৰ ওচৰতো থাকিম, নতুন আকৌ দৰমহাও বেছিকৈ পাম, ঠিক তেনেকুৱা গোটেইখিনি ফেচিলিটি ক'তোৱে নাপায়। নতুবা অকণমান আপোনালোকে ছেক্ৰিফাইচ কৰিব লাগিব, ঘৰখন নতুবা আপোনাৰ পৰিয়ালটো গোটেইখিনি অকণমান ছেক্ৰিফাইচ কৰিব লাগিব। গতিকে সেইকাৰণে আমি ফৌজত যোৱা যায়। গতিকে ফৌজটো সকলোৱে নহয়, ভাৰতৰ কিমান জনসংখ্যাৰ হয়তো 2% বা 1% মানুহে ফৌজত যায়। গতিকে কিছুমান ফেচিলিটি এৰিব লাগিব আৰু কিছুমান বস্তুখিনি আপোনালোকে ল'বলৈ চেষ্টা কৰিব। এতিয়া কথা হ'ল আমাৰ ফাৰ্ষ্ট প্ৰায়ৰিটি ক'ত হ'ব লাগে। প্ৰত্যেকৰে ফাৰ্ষ্ট প্ৰায়ৰিটি বেলেগ বেলেগ, কাৰণ প্ৰত্যেকৰে চইচবিলাক বেলেগ বেলেগ। কিছুমানে ভাত খাই ভাল পায়, কিছুমানে ৰুটি খাই ভাল পায়, কিছুমানে গাখীৰ খাই ভাল পায়, কিছুমানে কল খাই, মাছ মাংস খাই ভাল পায়, ঠিক তেনেকুৱা কথাবিলাক। কিন্তু আমি বস্তুখিনি কথা যদি জানি লওঁ, যেনে কলৰ সোৱাদটো কেনেকুৱা, কলটো খোৱাৰ আগতে যদি জানি লওঁ তেতিয়াহ'লে কথাটো ভাল হয়। এতিয়া Ssc Gdৰ থ্ৰুত যিসকলে ভৰ্তি হ'ব তেওঁলোকে বিভিন্ন ধৰণৰ প'ষ্ট পাই যাব, যেনে ধৰণৰ SSB, ITBP, CISF, আপোনালোকে প্ৰত্যেকেই জানে। এতিয়া আমি ক'ব খুজিছোঁ যে প্ৰত্যেকৰে ভিতৰৰ বস্তুখিনি অকণমান জানিবলৈ চেষ্টা কৰিছোঁ আজি। মোৰ যিখিনি নলেজ আছে, নলেজটো মই বহুখিনিয়ে ক'ব পাৰোঁ, কিন্তু ওপৰুৱাকৈ মই এনে সাধাৰণভাৱে মোৰ বস্তুখিনি আপোনাক অকণমান জনাবলৈ চেষ্টা কৰিম। প্ৰথমতে আহিছোঁ CRPF, চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ। গোটেই জানে, প্ৰত্যেকেই জানে ভাৰতৰ আটাইতকৈ ডাঙৰ ফ'ৰ্চটো, মানে যিটো ষ্ট্ৰেংথ, মানে সংখ্যাৰ ফালৰ পৰা যদি আমি চাবলৈ যাওঁ আটাইতকৈ বেছি হৈছে CRPF। গতিকে এটা নিজৰে গৰ্বৰ কথা যে আমি চবচে ডাঙৰ ফৌজত মই যাবলৈ খুজিছোঁ, বা এনেকুৱা এটা মানুহৰ আশা থাকে যে মই CRPFত যাম, CRPFৰ মই বিভিন্ন বস্তুখিনি মোৰ ভাল লাগে। ঠিক তেনেদৰে চইচ থাকিব পাৰে। এতিয়া প্ৰথম কথা হ'ল CRPFৰ ছুটি যদি আমি চাবলৈ যাওঁ, CRPFত 2 মাহ EL বুলি পায়, আৰু এনুৱেল লিভ, আৰু CL পায় কেজুৱেল লিভ 15 দিন। 15 দিনত অৱশ্যে RS GS গোটেইখিনি পাই কিনে হয়তো কেতিয়াবা 20 দিন 22 দিন হৈ যায়, কেতিয়াবা 24 দিন। পূজাৰ সময়ত যদি যাবলৈ যাওঁ আমি তেনেহ'লে 24 দিন 25 দিন এনেধৰণৰ ছুটি হৈ যায়। আৰু CRPFৰ আমি প্ৰথমতে আহিছোঁ ডিউটি বুলি কোৱাৰ লগে CRPFৰ নামটো কোৱাৰ লগে লগে বুজি পায়, চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ। মানে ই পুলিচৰ কাম যথেষ্টখিনি কৰিবলগীয়া হয়। আমাৰ যেনেধৰণে ষ্টেট পুলিচৰ কাম, ঠিক তেনেধৰণে এওঁলোকৰো পুলিচৰ কাম, কিন্তু ডাইৰেক্টলি পুলিচৰ নিচিনা আইন কানুন এওঁলোকে হেৰি নকৰে। মাত্ৰ যিখিনি ভাৰতৰ বৰ্ষৰ ভিতৰৰ যিখিনি ধৰি ৰাখিব পৰা যিখিনি আমাৰ কানুন আছে সেইখিনি তেওঁলোকে কৰিবলগীয়া হয়। গতিকে আপোনালোকে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত তেওঁলোকে থাকিবলগীয়া হয়, হয়তো জম্মু কাশ্মীৰত থাকিব লাগিব, নতুবা এইফালে আপোনালোকৰ
ছত্তীশগড়তো থাকিব লাগিব, নতুবা আমাৰ নৰ্থ ইষ্টৰ যিকোনো ঠাইত থাকিব পাৰে, চাউথৰ যিকোনো ঠাইত থাকিব পাৰে। গতিকে এওঁলোকৰ এটা নিজাববীয়াকৈ পষ্টিং এনেকুৱা নহয় যে এওঁলোকে অকল নৰ্থ ইষ্টতে থাকিব, নতুবা এওঁলোকে জম্মু কাশ্মীৰত থাকিব, বিভিন্ন জেগাত থাকিব লাগিব। এওঁলোকৰ মুখ্য ডিউটিটোৱে হৈছে তেওঁলোকৰ মানে ভিতৰৰ ভাৰতবৰ্ষৰ ভিতৰত যিখিনি সুৰক্ষা ব্যৱস্থা এওঁলোকে বজাই ৰখাৰ কাৰণে এওঁলোকৰ CRPFৰ ডিউটিখিনি ওলাইছে। যথেষ্ট এওঁলোকৰ কৰ্তব্য আছে, যথেষ্ট এওঁলোকে ভাল ডিউটি কৰিবলগীয়া হয়, কাৰণ সহজ নহয়। মানে বাহিৰৰ শত্ৰুক দমন কৰাটো সহজ হয়, কিন্তু ভিতৰৰ শত্ৰুক দমন কৰাটো ইমান সহজ নহয়। গতিকে এওঁলোকে যথেষ্ট কঠিন, এওঁলোকৰ টফ ডিউটি হয়। যেনে ধৰক ছত্তীশগড়ৰ নিচিনা জেগাত থাকিব লাগিব, জম্মু কাশ্মীৰৰ জেগাত নিচিনা থাকিব লাগিব। গতিকে এটা বহুত ভাল ফ'ৰ্চ, নিজৰ ওপৰত যথেষ্ট এওঁলোকৰ কনফিডেঞ্চ আছে। তাৰোপৰি এওঁলোকৰ ট্ৰেইনিঙৰ কথাটো যদি ক'বলৈ যাওঁ তেনেহ'লে এওঁলোকৰ 9 মাহৰ ট্ৰেইনিং হয়, আৰু ট্ৰেইনিঙত যথেষ্ট এওঁলোকৰ কি কয় অত্যাধুনিক হাতিয়াৰ এওঁলোকে শিকোৱা যায়, অত্যাধুনিক ট্ৰেইনিং তেওঁলোকক দিয়া যায়। আৰু এওঁলোকৰ স্পেচিয়েল ফ'ৰ্চ আছে এটা, আপোনালোকে জানে যে কব্ৰা ফ'ৰ্চ। গতিকে কব্ৰা কামাণ্ডো হয়, বহুতৰে সপোন থাকে। কিছুমানে মই CRPFত যাম, CRPFত যাই কিনে কব্ৰা কামাণ্ডো হ'ম। এটা নিজৰ এটা মানুহৰ ভিতৰত এটা কিবা এটা থাকে, যে এটা ইচ্ছা থাকে, মানুহৰ এটা গল্ফ থাকে। গতিকে ঠিক আপোনাৰো থাকিব পাৰে যে মই কব্ৰা কামাণ্ডো হ'ব এটা মন যায়, নামটোৱে কেনেকুৱা কব্ৰা কামাণ্ডো। গতিকে যথেষ্ট হাৰ্ড কামাণ্ডো ট্ৰেইনিং হয় কব্ৰা কামাণ্ডত। আৰু আপোনালোকে যদি কব্ৰা কামাণ্ডত যাব খোজে, নতুবা ভাৰতবৰ্ষৰ ভিতৰত যদি আপোনালোকে ডিউটি কৰিব খোজে, তেনেহ'লে গোটেই ভাৰতবৰ্ষখন যদি ঘূৰিব খোজে, আপোনালোকে CRPFটো বেষ্ট হয়। আপোনালোকৰ ছুটীটো ধৰ আপোনালোকে সময়মতে পাই যাব, নতুবা আপোনালোকৰ 2 মাহ ইয়েল আৰু 2 মাহ CL। যথেষ্ট এটা ভাল ফ'ৰ্চ। আৰু চেলাৰীৰ বিষয়ে যদি ক'বলৈ যাওঁ তেনেহ'লে চেলাৰীও যথেষ্টখিনি ভাল হয়। তেওঁলোকৰ এলাউন্স জেগা অনুযায়ী এলাউন্স পায়। বাকীটো চেলাৰী সকলোৰে একেই, মাত্ৰ এটা ডিফাৰেঞ্চ থাকে কি জেগা অনুযায়ী। যদি জম্মু কাশ্মীৰত থাকিবলগীয়া হয় তেনেহ'লে তাত এলাউন্সটো বেছি হয়, নতুবা আপোনালোকৰ নৰ্থ ইষ্টৰ কিছুমান জেগা আছে তাত এলাউন্সটো বেছি হয়। ছিকিমৰ নিচিনা জেগাত থাকিব লাগিলে তাত অকণমান এলাউন্সটো বেছি, গতিকে জেগা অনুযায়ী এলাউন্সটো পোৱা যায়। আৰু যদি চেলাৰী বুলি কওঁ তেনেহ'লে চেলাৰী Ssc Gd চবখিনি সকলোৰে চেলাৰীটো একে হয়। গতিকে CRPFৰ বিষয়ে অকণমান আপোনালোকক জনালোঁ। যদি আপোনালোকে CRPFত যাব খোজে তেনেহ'লে আপোনালোকে যাব পাৰে। এতিয়া আহিছোঁ BSF বুলি কোৱাৰ লগে লগে আপোনালোকৰ কেনেকুৱা এটা ধাৰণা হয়, আপোনাৰ বৰ্ডাৰ ফিল্মখনৰ মনত পৰি যায়, ঠিক তেনেকুৱা ধৰণৰ। মানে BSF বুলি কোৱাৰ লগে লগে বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ। আপোনালোকে বৰ্ডাৰ থাকিব লাগিব। BSF হোৱাৰ লগে লগে আপোনাৰ ভিতৰৰ ডিউটিটো খুব কমেই, ইলেকশ্যন ডিউটিৰ নিচিনা কিছুমান ইলেকশ্যন ডিউটি বগেৰাত আহিবলগীয়া হয়, এনেকুৱা নহয় যে ভিতৰতো নাথাকে। কিন্তু BSF হ'লে বিশেষকৈ বৰ্ডাৰৰ কি বৰ্ডাৰ, বাংলাদেশ বৰ্ডাৰ আৰু পাকিস্তান বৰ্ডাৰ। এওঁলোকৰ মেইন ডিউটিটো হৈছে বৰ্ডাৰ ছিকিউৰিটি ফ'ৰ্চ, বৰ্ডাৰত ছিকিউৰিটি দিয়া পাকিস্তান বৰ্ডাৰ আৰু BSF বৰ্ডাৰ। গতিকে বহুত হাৰ্ড ডিউটি, বহুত টপ ডিউটি বৰ্ডাৰ, বিশেষকৈ পাকিস্তান বৰ্ডাৰ। আপোনালোকে যদি চাবলৈ যে গোটেইখিনি মানে বেয়া টেৰৰিষ্টৰ পৰা পাকিস্তানৰ বৰ্ডাৰলৈ ছাপ্লাই হয়, নতুবা বিভিন্ন ধৰণৰ নিচা দ্ৰব্য গোটেইখিনি এনেকৈ ছাপ্লাই কৰিবলৈ চেষ্টা কৰে। বাংলাদেশৰ বিষয়টো আপোনালোকে জানে, আমাৰ অসমতে ঘৰ। গতিকে বাংলাদেশতো বিভিন্ন ধৰণৰ আদান প্ৰদান চোৰাং মাল এওঁলোকে ধৰিবলগীয়া হয়, নতুবা এওঁলোকৰ পাকিস্তান বৰ্ডাৰত যথেষ্টখিনি এওঁলোকৰ টপ ডিউটি হয়। গতিকে BSFৰ চেলাৰীৰ বিষয়ে আপোনালোকক কৈছোঁ। চেলাৰীটো সকলোৰে মই একে বুলিয়ে কৈছোঁ, চেলাৰীৰ বিষয়ে বাৰে বাৰে মই কৈ নাথাকোঁ। কিন্তু যদি জেগা অনুযায়ী এওঁলোকৰ ডিফাৰেণ্ট হয়, যেনেধৰণে জম্মু কাশ্মীৰত থাকিবলগীয়া হয়, বিশেষকৈ শ্ৰীনগৰত থাকিবলগীয়া হয়, তেনেহ'লে এলাউন্সটো অকণমান বেছি হয়। ছুটিৰ কথাটো কৈছোঁ, ছুটিৰ কথাটো প্ৰায় একে। BSFৰ SSB CRPFৰ গোটেইখিনি একে হয়। 2 মাহ ইয়েল হয় আৰু 15 দিন CLত RSGS পাই যায়। কেণ্টিন ফেচিলিটি এওঁলোকে পায়, CRPFৰো পায়, এওঁলোকৰো কেণ্টিন ফেচিলিটিখিনি পায়। গতিকে এইখিনি BSFৰ বিষয়ে। বৰ্ডাৰ আপোনালোকে থাকি ভাল পায়, বৰ্ডাৰৰ বিভিন্ন জেগা আপোনালোকে যদি চাই ভাল পায় তেনেহ'লে BSFক আপোনালোকে প্ৰায়ৰিটি দিব পাৰে, BSFত যাব পাৰে। এতিয়া আহিছোঁ SSB সশস্ত্ৰ সীমা বল। এইটোও বৰ্ডাৰ ফ'ৰ্চ হয়। যদি আপোনালোকে চাবলৈ যে বৰ্ডাৰ আমাৰ ভাৰতবৰ্ষত বিভিন্ন দেশৰ লগত বৰ্ডাৰ কানেকশ্যন হৈ আছে। গতিকে BSFক গোটেইখিনি দিয়াটো সম্ভৱ নহয়, সেইকাৰণে SSB এটা নতুন ফ'ৰ্চ, ইয়াৰ পিছত BSFৰ পিছত গঠন হোৱা এটা ফ'ৰ্চ। গতিকে SSB BSFৰ নিচিনাকৈ বৰ্ডাৰ ডিউটি কৰে। এইটো হৈছে বাংলাদেশ বৰ্ডাৰ,
নেপাল বৰ্ডাৰ আৰু ভূটান বৰ্ডাৰ। গতিকে এই দুটা বৰ্ডাৰ SSB সামৰি লৈছে আৰু ইয়াৰ উপৰিও তেওঁলোকে ভিতৰৰ ডিউটি কিছুমান কৰিবলগীয়া হয়, যেনেদৰে ইলেকশ্যন ডিউটি, নতুবা ক'ৰবাত যদি কিবা সুৰক্ষা ব্যৱস্থা চলাই ৰখাত যদি ভাৰতবৰ্ষৰ কিবা অসুবিধা হয় তেনেহ'লে তাতো ডিউটি কৰিবলগীয়া হয়। গতিকে চেলাৰীৰ বিষয়ে কৈছোঁ আপোনালোকক, চেলাৰীটো ছেইম হয়, নতুবা আপোনালোকৰ যদি থাকিব মানে ক'ত ক'ত ডিউটি হয়, বিশেষকৈ মাল বৰ্ডাৰ আমাৰ কি কয় UP আৰু মানে বিহাৰ নতুবা বাংগাল এইখিনিতে নেপাল বৰ্ডাৰটো লাগি থাকে। আৰু তাৰোপৰি যদি ভূটান বৰ্ডাৰ চাবলৈ যাওঁ তেনেহ'লে আমাৰ অসম আৰু অৰুণাচল এইখিনিতে প্ৰায় ডিউটি হয় এওঁলোকৰ। গতিকে ইয়াৰ উপৰিও জম্মু কাশ্মীৰৰ নিচিনা জেগাতো ডিউটি কৰিবলগীয়া হয়, কিন্তু সেইখিনি ডিউটি কিন্তু পাৰ্মানেণ্ট ডিউটি নহয়। গতিকে পাৰ্মানেণ্ট ডিউটি হৈছে ভূটান বৰ্ডাৰ আৰু নেপাল বৰ্ডাৰ। গতিকে আপোনালোকে যদি ভাল পায় ভূটান বৰ্ডাৰ নেপাল বৰ্ডাৰ চাবলৈ যদি ভাল পায়, নতুবা তাত ডিউটি কৰি যদি ভাল পায়, নহ'লে আপোনালোকে SSB প্ৰায়ৰিটি দিব পাৰে। আৰু এইখিনিয়ে SSBৰ বিষয়ে। আৰু বিশেষকৈ দকৈ মই ক'বলৈ নাযাওঁ আপোনালোকক, আৰু বিশেষ ক'বলগীয়া থাকে, কিন্তু এইখিনি জানিলে যথেষ্ট। এতিয়া আহিছোঁ ITBP, ইণ্ডো তিব্বত বৰ্ডাৰ ফ'ৰ্চ বা বৰ্ডাৰ পুলিচ। আপোনালোকে জানে যে ITBP ডিউটি ক'ত? ITBP বিশেষকৈ ডিউটি বৰ্ডাৰতে। এই তিনিটা হৈছে বৰ্ডাৰ ফ'ৰ্চ। আপোনালোকে ITBP কিন্তু বৰ্ডাৰ হ'লেও এইটো চাইনা বৰ্ডাৰত বিশেষকৈ থাকে, তেওঁলোকে চাইনা বৰ্ডাৰত থাকিবলগীয়া হয়। গতিকে বহুত ওখ জেগাত, য'ত বৰফৰ জেগা, ঠিক তেনেধৰণৰ জেগাত তেওঁলোকে থাকিবলগীয়া হয়, কাৰণ চাইনা বৰ্ডাৰ বিশেষকৈ অৰুণাচলত লাগি আছে, নতুবা ছিকিমত এইখিনিতে লাগি আছে। গতিকে তেওঁলোকে তিব্বতত থাকিবলগীয়া হয়, মানে বহুত ওপৰত থাকিবলগীয়া হয়, যে বৰফেৰে ঢাকি ধৰে, ঠিক তেনেকুৱা জেগাত থাকিবলগীয়া হয়। তেওঁলোকৰ চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে চেলাৰীটো অকণমান বেছি হয়, কাৰণ তেওঁলোকৰ এলাউন্সটো অকণমান বেছি হয়। যেতিয়া বৰ্ডাৰত যেতিয়া পাহাৰ থাকিবলগীয়া হয়, ওখ জেগাত হিল এলাউন্স এটা বুলি কয়, হিল এলাউন্সটো তেওঁলোকৰ লাগি থাকে। গতিকে ছুটিৰ বস্তুখিনি একেই থাকে। ছুটি তেওঁলোকে 2 মাহ আৰু 15 দিন CL পায়। যদি আপোনালোকে বৰফত যাই ভাল পায়, বৰফ চাই ভাল পায়, ওখ পাহাৰত থাকি ভাল পায়, তেনেহ'লে আপোনালোকে ITBP প্ৰায়ৰিটি কৰিব পাৰে। এতিয়া আহিছোঁ আমি ইয়াৰ পিছত কি থাকি গ'ল, CISF, চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ। যদি আপোনালোকে CISFত যাব খোজে তেনেহ'লে ইণ্ডাষ্ট্ৰি, ভাৰতবৰ্ষৰ ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰিবিলাকত ডিউটি কৰিব পাৰিব, বিশেষকৈ চিটিত থাকিব পাৰে আপোনালোকে। তাৰপিছত এয়াৰপৰ্টত ডিউটি কৰিব পাৰে। যদি এয়াৰপৰ্টত থাকি ভাল পায় তেনেহ'লে CISFত আপোনালোকে প্ৰায়ৰিটি দিব পাৰে। আৰু ইয়াৰ ওপৰত তেওঁলোকে ভিতৰত ডিউটি কৰিবলগীয়া হয়, ইলেকশ্যন ডিউটি, নতুবা ক'ৰবাত যদি জম্মু কাশ্মীৰৰ নিচিনা জেগাতো তেওঁলোকে ডিউটি কৰিবলগীয়া হয়। এনেকুৱা নহয় যে অকল ইণ্ডাষ্ট্ৰিতে ডিউটি কৰিব লাগিব, নতুবা এয়াৰপৰ্টত ডিউটি কৰিব লাগিব, ঠিক তেনেকুৱা নহয়। কিন্তু বিশেষকৈ এয়াৰপৰ্টত তেওঁলোকে ডিউটি, তেওঁলোকে সামৰি আছে গোটেই ভাৰতবৰ্ষৰ যিমান এয়াৰপৰ্ট আছে তেওঁলোকে ছিকিউৰিটি দিয়ে। গতিকে এটা ষ্টেণ্ডাৰ্ড ফ'ৰ্চ, বহুত ভাল ফ'ৰ্চটো। ইয়াত যদি আপোনালোকে ভাল ভাল চিটিত থাকিব পাৰিব, যদি আপোনালোকে CISFত যাব খোজে তেনেহ'লে ভাল চিটিত থাকিব পাৰিব, এয়াৰপৰ্টত থাকিব পাৰিব। গতিকে চেলাৰীটো আপোনালোকৰ ছেইম থাকিব, কিন্তু ছুটিৰ সংখ্যাটো অকণমান ইয়াত কম হয়। ছুটিৰ সংখ্যাটো হৈছে 2 মাহ EL, বাকীবিলাকত পাই যায়, কিন্তু ইয়াত এমাহ EL পায় আৰু 15 দিন CL। গতিকে ছুটিৰ সংখ্যাটো অকণমান তেওঁলোকৰ কম হয়। ইয়াৰ পিছত আহিছোঁ আমি আছাম ৰাইফলছ। আছাম ৰাইফলছ বুলি কোৱাৰ লগে লগে আমাৰ ধাৰণাটো প্ৰায় প্ৰত্যেকৰে আমাৰ অসমৰ নেকি কিবা এটা ফ'ৰ্চ, ঠিক তেনেকুৱা এটা আহি পৰে। কাৰণ আছাম ৰাইফলছ বুলি কোৱাৰ লগে লগে আমি অসম নামটো যে আহি যায়, বহুতৰে ভাৱ হয় কি আমি অসমতে থাকিব পাম নেকি, বা অসমৰে নেকি এইটো মানে ফ'ৰ্চ, এনেকুৱা ভাৱ হয়। কিন্তু নহয়, একচুৱেলি ভাৰতবৰ্ষৰ গোটেইখিনি ষ্টেটৰ পৰা ইয়াতে ভৰ্তি লোৱা যায়, কিন্তু এওঁলোকৰ প্ৰপাৰ ডিউটি নৰ্থ ইষ্টতে বিশেষকৈ। এতিয়া অৱশ্যে জম্মু কাশ্মীৰতো তেওঁলোকে আছে, যিসকল ভনীয়ে, যিসকলে ছোৱালী ভৰ্তি হৈছে তেওঁলোকে জম্মু কাশ্মীৰতো ডিউটি কৰে। কিন্তু বিশেষকৈ এওঁলোকৰ নৰ্থ ইষ্টত ডিউটি, নৰ্থ ইষ্টত সুৰক্ষাৰ কাৰণে পুলিচৰ লগত ডিউটি হয়। এওঁলোকৰ বিভিন্ন টেৰৰিষ্টৰ পৰা হাত সাৰি থাকিবৰ কাৰণে, তেওঁলোকক দমন কৰি ৰাখিবৰ কাৰণে, উগ্ৰপন্থীসকলক তেওঁলোকক এটা কানুন ব্যৱস্থা বজাই ৰখাৰ কাৰণে এওঁলোকে নৰ্থ ইষ্টত থাকে। যিবিলাকৰ অকণমান ডেঞ্জাৰ এৰিয়া থাকে, চেঞ্চিটিভ এৰিয়া থাকে,
তাৰ ডিউটিবিলাক থাকে বিশেষকৈ মণিপুৰত যদি চাবলৈ যায় মিজোৰাম অসম অৰুণাচল গোটেইখিনি তেওঁলোকৰ ডিউটি হয় মেঘালয় নৰ্থ ইষ্টতে তেওঁলোকৰ ডিউটি হয় গতিকে আপোনালোকে যদি নৰ্থ ইষ্টৰ ভিতৰতে থাকিব খোজে তেনেহ'লে এছাম ৰাইফলত যাব খুজিছে আৰু এছাম ৰাইফলত গ'লে ধৰ এটা আৰ্মি ভাৱ হয় কাৰণ আৰ্মিৰ গোটেইখিনি ৰুল তেওঁলোকৰ চলে যদিও পেৰামিলিটাৰীৰ ভিতৰত আহে এছাম ৰাইফলছটো কিন্তু তেওঁলোকৰ অফিচাৰ্ছ গোটেইখিনি আৰ্মিৰ পৰা আহে আৰু আৰ্মিৰ ৰুলটো ফ'ল' হয় আৰু ড্ৰেছ পাতিৰ পৰা যদি আপোনালোকে চাবলৈ যায় তেনেহ'লে আপোনালোকে ধৰিব নোৱাৰিব যে এছাম ৰাইফল নে আৰ্মি গতিকে সম্পূৰ্ণ ড্ৰেছ আৰ্মিৰ হয় পেটাৰ্ণ হয় কিন্তু পে আৰু যদি আপোনালোকৰ ছুটি ফেচিলিটিখিনি চাবলৈ যায় তেনেহ'লে এছাম ৰাইফলছৰ অন্য পেৰামিলিটাৰীৰ নিচিনা গতিকে এইখিনি আছে আৰু বিশেষ নাই এইকেইটাই অপশ্যন আপোনালোকে যদি Ssc Gd থ্ৰুত ভৰ্তি হয় আৰু সেইকাৰণে আপোনালোকৰ প্ৰায়ৰিটি দিব খোজে যদি এইকেইটাতে দিব পাৰিব আৰু ফাৰ্ষ্ট প্ৰায়ৰিটি আপোনালোকক মই জনালোৱে যে ফাৰ্ষ্ট প্ৰায়ৰিটি কিহত হ'ব লাগে বিশেষকৈ এনেকুৱা নহয় যে মই SSBত বুলি SSBত দিবা এনেকুৱা নকওঁ যে আপোনালোকৰ নিজৰ চইচ থাকে কিছুমানে বৰ্ডাৰ থাকি ভাল পায় কিছুমানে ভিতৰত থাকি ভাল পায় ঠিক তেনেকুৱা কিছুমানে বা এয়াৰপৰ্টত থাকি ভাল পায় ঠিক তেনেকুৱা গতিকে প্ৰায়ৰিটিটো ঠিক তেনেধৰণে হ'ব লাগে নিজৰ ইচ্ছামতে হ'ব লাগে কাৰণ গোটেই জীৱনৰ বেছি সংখ্যক সময় যিহেতু ফৌজত অহাৰ লগে লগে তাতেই গুচি যায় গতিকে নিজে ভাল পোৱা বস্তুখিনি যদি হয় আপোনাৰ তেনেহ'লে অকণমান টাইম মিনি কটাবলৈ সুবিধা হয় গতিকে আৰু বিশেষ নহয় যে এছাম ৰাইফলত প্ৰায়ৰিটি দিলোঁ বুলিয়ে যে আপোনাৰ যদি SSBত পাই যাওঁ SSBত চাকৰি কৰিব নোৱাৰিম ঠিক তেনেকুৱা নহয় বা SSBত দিয়াৰ পিছত যদি CISFত পাই যাওঁ CISFত চাকৰি কৰিব নোৱাৰিম ঠিক তেনেকুৱা নহয় বস্তুখিনি একেই ট্ৰেইনিঙৰ গোটেইখিনি বস্তু প্ৰায় একেই থাকে কিছুমানৰ অকণমান ট্ৰেইনিংটো অকণমান দীঘলীয়া হয় কিছুমানৰ অকণমান হাৰ্ড হয় মানে যাৰ যেনেকুৱা ডিউটি ঠিক তেনেধৰণে ট্ৰেইনিংটো দিয়া যায় গতিকে বেছি চিন্তা কৰিবলগীয়া বিষয় একো নাই আপুনি যিহত আহিলেও চাকৰিটো যদি ওলাই আহিব খোজে ঘৰৰ পৰা তেনেহ'লে চাকৰিটো কৰিব পাৰিব আৰু এইখিনিয়ে জনালোঁ আজিৰ ভিডিঅ'টোত বহুত দীঘলীয়া হৈ গ'ল ভিডিঅ'টো আপোনালোকে চাই কিজানি আমনিয়ে পাইছে যিয়ে নহওক বাৰু যদি ভাল পাইছে ভিডিঅ'টো চাই তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব সকলোৰে মংগল কামনা কৰিছোঁ জয় অসম ধন্যবাদ